খুবেই ভাল লাগিছে। মই চেষ্টা কৰিছিলোঁ যে এটা ভাল ৰিজাল্ট হ'ব বুলি, কিন্তু যে স্থান পাম বুলি মই সেনেকৈ মানে পঢ়া নাছিলোঁ, কিন্তু এতিয়া মানে পাইছোঁ, ভাল লাগিছে। কোন স্কুলৰ পৰা দিছে? মই চেণ্ট ষ্টিফেন হাইস্কুল। কেনেধৰণে পঢ়িছিলে আৰু কাৰ পৰা অনুপ্ৰেৰণা পাইছিলে পঢ়িবৰ কাৰণে? অনুপ্ৰেৰণা মোৰ মানে বাৰ পৰা পাইছিলোঁ, কাৰণ বায়ে মানে মোৰ স্থান লাভ কৰিছিলে 2016 চনত। তেতিয়াৰ পৰাই মানে মোৰ ওপৰত চবৰ চকু আছিল যে ইও সেনেকুৱা স্থান লাভ কৰিব বুলি। সেইকাৰণে মই দিনত মানে 4-5 ঘণ্টাকৈ পঢ়িছিলোঁ। এতিয়া কাক ধন্যবাদ জনাবা? মোৰ পিতৃ মাতৃ আৰু মোৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল, যিসকলে মোক মানে প্ৰেৰণা যোগাইছিলে, তেওঁলোকক ধন্যবাদ জনাম। ভৱিষ্যতৰ কেনেকুৱা ধৰণে পৰিকল্পনা কৰিছে? ভৱিষ্যতে মই বিজ্ঞান শাখাতে নামভৰ্তি কৰিম। এতিয়া কোনখন কলেজত কৰিম সেইটো মানে ঠিক কৰা নাই। এতিয়া হ'ব, বিজ্ঞান শাখাতে পঢ়িম এতিয়া।